পুনৰবাৰ স্বাগতম জনালো মোৰ অন্য এক নতুন ভিডিঅ'লৈ। আজি আমি এই ভিডিঅ'ৰ জৰিয়তে কথা পাতিব লৈছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা জনপ্ৰিয় অভিনেত্ৰী দীপলিনা ডেকাৰ বায়োগ্ৰাফিৰ বিষয়ে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বলক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। দীপলিনা ডেকা অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু কণ্ঠশিল্পী। বৈদ্যুতিক অভিযান্ত্ৰিক দীপলিনা ডেকা অসমত পুৰী নামেৰেও পৰিচিত। জুবিন গাৰ্গৰ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰৰ মাধ্যমত তেওঁ অসমীয়া চলচ্চিত্ৰ জগতত অভিনয়ৰ জীৱন পাতনি মেলিছিল। তেওঁ কণ্ঠদান কৰা গান চুই দিয়া নাই অসমৰ শ্ৰোতাৰ মাজত যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। দীপলিনা ডেকাৰ জন্ম হয় 1992 চনৰ 7 ফেব্ৰুৱাৰীত। তেওঁৰ পিতৃ বাবুল কুমাৰ ডেকা আৰু মাতৃ পুদুমি ডেকা। তেওঁৰ পিতৃয়ে নগাঁৱৰ কাগজ কলত চাকৰি কৰিছিল। সন্তানৰ ভিতৰত দীপলিনা ডেকা কনিষ্ঠ। তেওঁৰ এগৰাকী জ্যেষ্ঠ ভগ্নীও আছে। কেন্দ্ৰীয় বিদ্যালয় জাগিৰোডৰ পৰা মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ উচ্চ শিক্ষাৰ বাবে তেওঁ মহিষী মহাবিদ্যালয়ত নামভৰ্তি কৰে। অধ্যয়ন কৰা সময়ৰ পৰা নৃত্য, সংগীত আৰু অভিনয়ত অংশগ্ৰহণ কৰি তেওঁ যথেষ্ট পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল। দীপলিনাই কথক নৃত্যত প্ৰশিক্ষণ আৰু শাস্ত্ৰীয় সংগীতত বিশাৰদ অৰ্জন কৰিছে। তেওঁ 2007 চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতাতো 4ৰ্থ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। শিক্ষা সমাপ্ত কৰি এয়াৰটেল আৰু জিঅ' কোম্পানীত অভিযন্তা পদত কৰ্মৰত থকাৰ সময়ত জুবিন গাৰ্গৰ পৰিচালিত মিছন চাইনা চলচ্চিত্ৰত অভিনয় কৰাৰ সুযোগ পায়। তাৰ পিছত তেওঁ চাকৰি এৰি চলচ্চিত্ৰ জগতত প্ৰৱেশ কৰে। 2015 চনৰ 23 ফেব্ৰুৱাৰী তাৰিখত তেওঁৰ প্ৰথম ভিডিঅ' গানৰ এলবাম নোৱাৰি নোৱাৰি মুক্তি পায়, যাৰ সহশিল্পী আছিল তৰুণ তন্ময়। বৰ্তমান তেওঁৰ জনপ্ৰিয়তা সমগ্ৰ অসমত বিস্তাৰ কৰিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।